কবিতাৰ শিৰোনাম গধূলি। কবি অনিল চন্দ্ৰ বনিয়া। পাঠ ৰাতুল দাস। নিৰিবিলি আবেলিয়ে অস্তবেলিৰ পৰশ চুমি আনিলে মাটি ধূসৰিত গধূলি। আলিৰ দাঁতিত মলিয়ন বৃক্ষবোৰ আৰ্তনাদত নীৰৱ উচুপনি। পশু পক্ষীৰ কাকলিত মিলান পৰি জয় পৰে লাজুকী বন। নীলিম আকাশত অযুত তৰাৰ ধেমালি। কুঁৱলীৰে হিমসৰা খেতেলিত শীতৰ দেহা কপোৱা হাঁহি। কুঁৱলীৰে হিমসৰা খেতেলিত শীতৰ দেহা কপোৱা হাঁহি। কবিতাৰ শিৰোনাম উপমাহীন। কবি বিবেকা হাজৰিকা। পাঠ ৰাতুল দাস। তেওঁ ক'লে, নাজানো তুমি কোন, অনুভৱ কৰোঁ আকাশতে, বতাহতে, ৰদালিতে, আন্ধাৰতে, ফুল তৰা গান সকলোতে, নীৰৱে বুকুতে, গোপনে গোপনে। মই ক'লো, ময়ো নাজানো তুমি কোন। জানো মই তোমাৰ বাবে ৰৈ থাকোঁ অকলশৰে, হেঁপাহেৰে, নিজানতে, চাকি হৈ জ্বলি থাকোঁ থাপনতে। বাট চাওঁ দূৰণিতে, কোনেও নেদেখাকৈ, কোনেও নজনাকৈ। তেওঁ জানে মই তেওঁৰ বাবে, মই জানো তেওঁ মোৰ বাবে। জীৱনে কয় আমি আমাৰ বাবে, পৃথিৱীয়ে কয় আমি উপমাহীন, বৰ্ণহীন। আমি প্ৰেম প্ৰেমৰ বাবে, আমি প্ৰেম প্ৰেমৰ বাবে, প্ৰেমৰ বাবে। ধন্যবাদ।